নমস্কাৰ, মোৰ নাম গৌৰৱ। আমাৰ চেনেল অনলাইন সহায়লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ বাবেও আজি এটা অতি সুখবৰ আৰু মোৰ কাৰণেও আজিৰ দিনটো এটা সুখবৰৰ দিন। কিয়নো আপোনালোকে জানেনে যে সুখবৰটো হৈছে আপোনালোকৰ বাবেও আৰু মোৰ বাবেও। কাৰণ আজি আমাৰ চেনেলটোৱে অৰ্থাৎ আমাৰ এই চেনেলৰ পৰিয়ালটোৱে 2500 ছাবস্ক্ৰাইবাৰ পাবলৈ সক্ষম হৈছে আৰু লগতে 4000 ঘণ্টা ৱাচ টাইম পাবলৈ সক্ষম হৈছে। অৰ্থাৎ আপোনালোকে গম পায় যে ইউটিউবত আপোনালোকে ইনকাম কৰিবলগীয়া হ'লে ইউটিউবৰ যি পাৰ্টনাৰ প্ৰগ্ৰাম এটা আছে, যি ইউটিউবৰ পাৰ্টনাৰ প্ৰগ্ৰামৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া, অৰ্থাৎ আপোনালোকে ইউটিউবত যদি ইনকাম কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ 1000 ছাবস্ক্ৰাইবাৰ আৰু লগতে 4000 ঘণ্টা ৱাচ টাইম হ'ব লাগিব। তেতিয়াহে আপোনালোকে ইউটিউবৰ পৰা ইনকাম কৰিব পাৰিব। আৰু আজিৰ দিনটোত মোৰ ইউটিউবত 2500 ছাবস্ক্ৰাইবাৰ আৰু লগতে 4000 ঘণ্টা ৱাচ টাইম সম্পূৰ্ণ হৈছে একমাত্ৰ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে। আৰু আপোনালোকৰ যদি এনেকুৱাকৈ ছাপোৰ্ট কৰি থাকে তেতিয়া আগলৈ হয়তো মই আৰু আগবাঢ়ি যাম আৰু আপোনালোকৰ ছাপোৰ্টত হয়তো আজিৰ দিনত মই এইখিনি পাবলৈ সক্ষম হৈছোঁ। গতিকে পুনৰবাৰ আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ মৰম সহায় সহযোগিতা বিচাৰি আকৌ আজি মই এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আৰু আপোনালোকে এনেধৰণে মোক যদি মৰম কৰি থাকে তেতিয়াহ'লে আমাৰ আপোনালোকেও বাৰু ইউটিউবৰ পৰা ছাইড ইনকাম কৰিব বিচাৰে নেকি? যদি আপোনালোকে ইউটিউবৰ পৰা ছাইড ইনকাম কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব, আমাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে মোৰ অন্য এটা চেনেলৰ লিংক, যিটো চেনেল হয় অনলি টেক পাৰপজত হয়, গৌৰৱ টেক বুলি আছে। আৰু সেই চেনেলটোত আপোনালোকৰ টেক ৰিলেটেড অৰ্থাৎ আপোনালোকৰ ইউটিউবৰ টিপছ ৰিলেটেড ভিডিঅ'বোৰ মই দিওঁ তাত। গতিকে আপোনালোকে যদি সেই ভিডিঅ'বোৰ ভাল পায় বা যিসকলে ভাবিছে যে মই ইউটিউবৰ পৰা ছাইড ইনকাম কৰিম তেতিয়াহ'লে মই সেই চেনেলটোত আপোনালোকৰ বাবে ইউটিউবৰ টিপছ সম্পৰ্কে ভিডিঅ' আগবঢ়াবলৈ সক্ষম হ'ম আৰু ইউটিউবৰ টিপছ সম্পৰ্কে মই ভিডিঅ' আগবঢ়াম। সেই চেনেলটোত মই তেতিয়া আপোনালোকৰ বাবে ইউটিউব ৰিলেটেড ভিডিঅ' দিম আৰু আপোনালোকে সেই ভিডিঅ'বোৰ চাই আপোনালোকেও এটা ইউটিউব চেনেল ক্ৰিয়েট কৰি আপোনালোকে ইউটিউবৰ পৰা টকা ইনকাম কৰিব পাৰিব। আপোনালোকৰ কাৰণে মই আজি এইখিনি পাবলৈ সক্ষম হৈছোঁ। গতিকে আপোনালোকে এনেকৈ মোক আগলৈ ছাপোৰ্ট কৰি যাব, এনেকৈ মৰম দি যাব, তেতিয়াহ'লে হয়তো আৰু আমাৰ এই চেনেলটো আৰু আগুৱাই যাব। আজি আমি মাথো এটা এই চেনেলত প্ৰথম খোজ দিছোঁহে। গতিকে আপোনালোকৰ যদি এই সহায় সহযোগিতা থাকে তেতিয়াহ'লে আগলৈ হয়তো আৰু আগবাঢ়ি যাম। আৰু আপোনালোকেও যদি এটা ছাইড ইনকাম কৰিব বিচাৰে ইউটিউবৰ জৰিয়তে তেতিয়াহ'লে আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰি আমাৰ ইউটিউব ৰিলেটেড ভিডিঅ'বোৰ আপোনালোকে চাব পাৰে আৰু সেই চেনেলটোতো আমাক এনেধৰণে মৰম দি যাব পাৰে। যিসকলে ইউটিউবত ভিডিঅ' বনাম বুলি ভাবিছে সেইসকলে সেই লিংকটোত গৈ আপোনালোকে ছাপোৰ্ট কৰিব। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব সকলোকে, যাতে এই ভিডিঅ'টো সকলোৱে পায় আৰু উৎসাহ প্ৰেৰণা পায়। আৰু লগতে আমাৰ চেনেলত যদি আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেতিয়া আমাৰ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগত পাই থাকিব। গতিকে আজি ভিডিঅ'টো ইমান আছিলে। পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ' লৈ। জয় অসম, বন্দে মাতৰম।